নমস্কাৰ। এতিয়া আমি আজি ক্লাছত আৰম্ভ কৰিম বৰ্গ আৰু যিটো বৰ্গমূল আছে, বৰ্গৰ পৰা কেনেকৈ বৰ্গমূল কৰে, আকৌ বৰ্গমূলৰ পৰা বৰ্গ কেনেকৈ কৰে, তাৰপিছত বৰ্গ কি, বৰ্গমূল কি, আৰু সহজ সহজ ট্ৰিক এইবিলাক আমি শিকিম। এতিয়া আৰম্ভ কৰোঁ ন? ঠিক আছে। প্ৰথমতে আমি সংখ্যাবিলাক যে আছে তাৰ বৰ্গ কি সেইটো জানিম। চোৱা, ইয়াত আছে কি 1 into 1 1 into 1 কিমান হ'ব 1। এটা আমি কি কৰিছোঁ, একৰ লগত এক পূৰণ কৰিছোঁ। ইয়াত কি কৰিছোঁ চাওকচোন, একে সংখ্যাৰ লগত একে সংখ্যাই পূৰণ কৰি আমি কি পাইছোঁ 1 পাইছোঁ। 1 into 1 equal 1। আকৌ 2 লগত চাওক কি হয়, 2 into 2 equal কিমান হ'ব 4। তাৰপিছত এনেকৈ 3 আছে, এই 3 লগত আকৌ কি পূৰণ কৰিম, বেলেগ সংখ্যা নহয়, এই 3 পূৰণ কৰিম। 3 লগত এই 3 পূৰণ কৰিছোঁ। 3 লগত 3 পূৰণ কৰিলে কি হ'ব 9। এনেকৈ 3 পিছত 4 4 4 লগত এই 4 পূৰণ কৰিম। পূৰণ কৰিলে কিমান হ'ব, 4 লগত 4 পূৰণ কৰিলে 4 4 গুণ 16 16। এনেকৈ যিমানবিলাক আমাৰ 1 2 3 4 তেনেকৈ স্বাভাৱিক সংখ্যাবিলাক যেনেকৈ আমি গৈ থাকিম, প্ৰত্যেকটাই নিজৰ লগত নিজক পূৰণ কৰি, নিজৰ লগত নিজকে পূৰণ কৰি যিটো আমি পাম। প্ৰথমতে ধৰক 4 লগত 4 পূৰণ কৰিছোঁ, ইয়াত কিমান ওলাইছে 16। 3 লগত 3 পূৰণ কৰি 9, 2 লগত 2 পূৰণ কৰি 4, 1 লগত 1 পূৰণ কৰি 1। এনেকৈ আমি যিকোনো এটা সংখ্যা ধৰক 12। 12 লগত যদি আপুনি 12 পূৰণ কৰে কিমান হ'ব, 12 লগত 12 পূৰণ কৰিলে কিমান হ'ব 144। 1 4 4। এতিয়া চাওক, এই যে নিজৰ লগত যে নিজকে পূৰণ কৰি আমি যিটো পাম, এই ধৰক ইয়াত 2 লগত 2 পূৰণ কৰি আমি 4 পাইছোঁ। এই 2ৰ বৰ্গ হ'ব, এই 2ৰ বৰ্গ হ'ব আমাৰ 4। তেতিয়াহ'লে এতিয়া কওকচোন, ইয়াত আছে কিমান 12, এই 12ৰ বৰ্গ কি হ'ব, 12ৰ বৰ্গ হ'ব আপোনাৰ এইটো কিমান 140 144। গতিকে এইটোৰ বৰ্গ হৈছে এইটো। এতিয়া চাওক, আপোনাক যিমান ডাঙৰ সংখ্যা নিদিয়ক কিয়, আপোনাক যদি সোধে যে ইয়াৰ বৰ্গ কি, তেতিয়া কি হ'ব, সেই সংখ্যাটোৰ লগতে সেই সংখ্যাটো পূৰণ কৰি দিব। পূৰণ কৰি দিয়াৰ পিছত আপুনি যিটো পাব সেইটো হৈছে সেই সংখ্যাটোৰ বৰ্গ। গতিকে এতিয়া ধৰক 25 25ৰ বৰ্গ বুলি যদি কোনোবাই সোধে আপোনাক 25ৰ বৰ্গ কি, তেতিয়াহ'লে কি কৰিব, এয়া ইয়াত চাওক 25 লিখিছোঁ, আকৌ 25 লিখিছোঁ, এই দুটাক পূৰণ কৰি দিয়ক। কিমান হ'ব 5 5 গুণ 25ৰ 5, তাৰপিছত 2 থাকিল, 5 2 গুণ 10 আৰু 2 12। এতিয়া এইটো হ'ল থাকিল 2 5 গুণ 10 10 0 হাতত 1 হ'ল, 2 2 গুণ 4 1 5। কিমান হ'ব এইটো যোগ কৰি দিওঁ 5 2 6। এতিয়া আমি 25ৰ লগত 25 পূৰণ কৰি আমি কি পালোঁ 625। গতিকে এই 25ৰ বৰ্গ হ'ল গৈ আমাৰ 625। গতিকে 25 পূৰণ 25 সমান সমান হ'ল 625। গতিকে আমি কম কি এই 25ৰ বৰ্গ হৈছে 625। এনেকৈ আপোনালোকৰ সুবিধাৰ কাৰণে কেইটামান বৰ্গ সংখ্যা মনত ৰাখিব লাগিব, এইটো আমি এইফালে আমি লিষ্টত দি দিছোঁ। এতিয়া আমি বৰ্গ কেনেকৈ বনাই আপোনালোকক
কেইটামান নিজৰ ঘৰত কৰিব দিম হা চাওচোন এতিয়া কৰিবচোন এইকেইটা ধৰক ইয়াত 13 আছে 13 বৰ্গ কিমান হ'ব এইটোৰ বৰ্গ কিমান ইয়াত লিখিব হা এইটো বৰ্গ কেনেকৈ ওলাব 13 বৰ্গ কেনেকৈ ওলাব এইটো সাইডত মই লিখি দিছো 13 into 13 যেটো পাব সেইটো হ'ব আপোনাৰ ইয়াৰ বৰ্গ তাৰপিছত যদি আপোনাক সোধে 15 বৰ্গ কিমান কি কৰিব ইয়াত লিখিব 15 বৰ্গ কেনেকৈ ওলাব 15 into 15 কি হ'ব সেইটো ইয়াত লিখি দিব গতিকে আপুনি ইয়াৰ বৰ্গ পাই গ'ল এতিয়া চাওক বৰ্গ আমি পাই গ'ল কেনেকৈ সংখ্যাটো নিজৰ লগতে পূৰণ কৰি দিম ধৰক ইয়াত আমি 5 লৈছো 5ৰ বৰ্গ বুলি যদি কোনোবাই সোধে কিমান তেতিয়া কি ক'ম 5ৰ লগতে 5টো কি কৰি দিম পূৰণ কৰি দিম 5 into 5 কিমান হ'ব 25 এইটো তো আমাৰ কি কৰা হ'ল পূৰণ কৰি দিয়া হ'ল পূৰণ কৰি নিজৰ লগত নিজকে পূৰণ কৰি দিয়াৰ ফলত কি হ'ল যেটো আমি নতুন সংখ্যাটো পাম সেইটো হ'ব কি আগৰ সংখ্যাটো সেইটো কি বৰ্গ বুলি ক'ম এতিয়া চাওক কিছুমান আকৌ বৰ্গমূল বুলি যদি সোধে তেতিয়াহ'লে আকৌ উল্টা হৈ যাব সেইটো পিছত আলোচনা কৰিম আমি হা আগত আমি বৰ্গ যেটো সেইটো কমপ্লিট কৰি লওঁ এতিয়া চাওক ডাঙৰ ডাঙৰ সংখ্যাবিলাক আছে সেইবিলাকৰ একেই হ'ব ধৰক কিমান আছে 60 আছে এই 60ৰ বৰ্গ কেনেকৈ ওলাম সহজ এটা মই পদ্ধতি কৈ আছোঁ এই 60ৰ লগত যদি 60কে পূৰণ কৰোঁ ইয়াৰ বৰ্গ ওলাই যাব হয়নে 60ৰ লগত 60কে পূৰণ কৰি দিম গতিকে ইয়াৰ বৰ্গটো 60ৰ বৰ্গ কি বুলি ক'লে 60ৰ লগতে 60 এই দুটা পূৰণ কৰি দিলে যিমান হ'ব এইটো হ'ব আপোনাৰ 60ৰ বৰ্গ এতিয়া চাওক ঠিক আছে এতিয়া 60 বৰ্গ কিমান সেইটো আমি কি কৰিম 60 লগত 60 পূৰণ কৰি দিম যে 60 লগত 60 পূৰণ কৰি দিলে কি হ'ব এটা সহজ বুদ্ধি আছে কি এই ধৰক ইয়াত 6 আছে 6 গুণ কিমান হয় 37 86 এটা ইয়াৰ লগত এটা শূন্য আছে ইয়াৰ লগত এটা শূন্য আছে এই দুটা বহাই দিলে আমাৰ কি হৈ যাব এই দুটাৰ পূৰণফল গতিকে 60 বৰ্গমূল কি হ'ব বৰ্গ কি হ'ব 60 বৰ্গ হ'ব আপোনাৰ এইখিনি মানে 3600 এইটো হ'ব আপোনাৰ এইটোৰ বৰ্গ এনেকৈ ধৰক 1000 এতিয়া আপোনাক কোনোবাই সুধিলে 1000ৰ বৰ্গ কিমান তেতিয়াহ'লে আপুনি এক্সট্ৰাকৈ আকৌ পূৰণ কৰিব নালাগে একেবাৰে মুখমুখি হৈ যাব কেনেকৈ 1 আছে 1 into 1 কিমান হয় 1 পূৰণ 1 গতিকে ইয়াৰ বৰ্গ কিমান হ'ব 1 ইয়াৰ লগত কেইটা শূন্য আছে এটা দুটা তিনিটা আছে তিনিটা শূন্য গতিকে তিনিটা শূন্য আছে আৰু তিনিটা গতিকে 6টা শূন্য দি দিব লাগিব গতিকে এইখিনি হৈছে আপোনাৰ এইখিনিৰ বৰ্গ এক সহজভাৱে আমি কেনেকৈ কৈছোঁ চাওক 1ৰ লগত 1 পূৰণ কৰি কিমান হয় 1 তাৰপিছত ইয়াত আছে 1 2 3টা শূন্য গতিকে আমি 6টা শূন্য দি দিছোঁ গতিকে হৈ গ'ল আমাৰ কিমান একক দশক শতক হাজাৰ অযুত লাখ 10 লাখ গতিকে 1000ৰ বৰ্গ হৈছে 10 লাখ এই এনেকৈ আমি কিছুমান শূন্য থকাবিলাক সহজে আমি কি কৰিব পাৰি বৰ্গ বনাব পাৰি হয়নে যদি আপোনাক এতিয়া আপোনাক মই এটা প্ৰশ্ন দিছো হোমৱৰ্ক দিছে সেইটো আপুনি কৰিব হা ইয়াত আছে কিমান 500 এই 500ৰ বৰ্গ কিমান হয় আপুনি নিজে কৰকচোন 500ৰ বৰ্গ আপুনি নিজে কৰি ল'ব প্ৰথমতে কি কৰিব 5 পূৰণ 5 কিমান হয়
5 কিমান হয় 25 তাৰ পিছত কি আছে নক দিয়া এখানে আপোনাক আগতে বুজাই দিছো না কি যিমান কেটা শূন্য থাকিব সেই শূন্য কেটা ডাবল সংখ্যক শূন্য তাত বহাব লাগিব গতি ইয়াত কিমান হ'ব এটা আপুনি নিজে ঘৰত কৰিব হা যেনেকৈ ইয়াত চাও 1 * 1 = 1 তাৰপিছত তিনিটা শূন্য আছে ইয়াত দিছো আমি ছটা শূন্য ইয়াত আছে এটা শূন্য ইয়াত দিছো দুটা শূন্য গতি এনেকে বাকি এইকেইটা কৰি লব এইটো কিমান হয় এইটো কৰি লব এতিয়া আমি বুজিম বৰ্গৰ পৰা বৰ্গমূল বনাম বৰ্গমূল মানে কি সেইটো প্ৰথমতে বুজিও বৰ্গমূল কি সেইটো প্ৰথমতে বুজিলাম হা চোৱা প্ৰথমতে ধৰা ইয়াত আছে আমাৰ 9 এই 9 সংখ্যাটো আমি কি সংখ্যা পূৰণ একে সংখ্যাই কি সংখ্যা পূৰণ কৰিলে দুবাৰ পূৰণ কৰিলে নিজৰ লগত নিজক পূৰণ কৰিলে এই 9 পোৱা যাব চোৱা 9 সমান সমান কি হয় 3 ৰ লগত 3 পূৰণ কৰিলে কি হয় 9 পোৱা যায় এটা আমি কেনেকৈ ওলাম এটো পিছত আলোচনা কৰিম প্ৰথমতে ভাবি লোৱা 9 সংখ্যাটো পাবলৈ আমি নিজৰ লগতে এতিয়া চোৱা 9 সংখ্যাটো আমি পাবলৈ কি কৰিব লাগিব 3 ৰ লগত 3 পূৰণ কৰি আমি কি পাইছো 9 এতিয়া এই এইটো আমি এই সংখ্যাটোৰ বৰ্গমূল হ'ব আমাৰ 3 তাৰ মানে এই 9 সংখ্যাটো আমি কি পূৰণ কৰি পাইছো 3 পূৰণ 3 আগত হলে আমি কি কৈছো যে 3 ৰ বৰ্গ 9 এতিয়া আমি কি কম 9 ৰ বৰ্গমূল 3 9 ৰ বৰ্গমূল কিমান 3 আগৰ দৰে কিন্তু বস্তুটো কি হয় ওলটা এটা যদি আপোনাক 16 বুলি কওঁ 16 আমি কেনেকৈ পাওঁ 4 ৰ লগত যদি 4 পূৰণ কৰো 4 তাৰ লগত যদি 4 পূৰণ কৰো কিমান হয় 16 গতিকে একে নিয়মত এই 4 ৰ বৰ্গমূল হৈছে 4 গতিকে আমি কি কম এটা সংখ্যাৰ বৰ্গৰ পৰা বৰ্গমূল এনে কেইটামান সংখ্যা আছে প্ৰথমে সেইকেইটা আমি নিজে জানি ল'ব লাগিব তাৰ পিছত বাকিবিলাক কেনেকৈ কৰিব লাগে এইটো এটা নিয়ম আছে সেই নিয়ম মতে কৰিম প্ৰথমে কেইটামান আছে সেইকেইটা আগত জানি লোৱা চোৱা সেইকেইটা আছে 1 টো কি হয় যেহেতু 1 * 1 গতিকে একৰ বৰ্গমূল হৈছে কিমান গতিকে একৰ বৰ্গমূল 1 এই বৰ্গমূলটো আমি তলৰ ফালে লিখি দিছো হা এটা আছে বৰ্গ সংখ্যাটো তাৰ বৰ্গমূলবিলাক আমি তলত লিখিছো এতিয়া 2 নহয় 3 নহয় কিয় নহয় পিছত বুজাই দি আছো ইয়াত আছে কিমান 4 4 কি হয় আমি জানো 2 পূৰণ 2 * 2 গতিকে আমি 4 ৰ বৰ্গমূল কিমান হ'ব 2 3 4 3 নহয় কিয় নহয় ইয়াৰ পিছত কম 4 5 6 7 8 9 আমি কেনেকৈ পাওঁ 3 পূৰণ 3 3 * 3 = 9 গতিকে আমি 9 ৰ বৰ্গমূল হ'ব আপোনাৰ 3 এনেকৈ 9 ৰ পিছত আছে কি 16 আমি 4 পূৰণ 4 হিচাপে লিখিব পাৰি গতিকে 16 ৰ বৰ্গমূল হৈছে 4 তাৰপিছত আহিব কি 16 ৰ পিছত কি আহিব কওকচোন 5 পূৰণ 5 কিমান হয় 25 গতিকে 25 এই এনেকৈ কেইটামান মনত ৰাখিব লাগিব এইকেইটা মই লিখি দিছোঁ গতিকে 5 ৰ লগত 5 পূৰণ কৰি যেটো 25 হয় গতিকে 5 ৰ 25 ৰ বৰ্গমূল 5 তাৰপিছত 36 কেনেকৈ পাওঁ 6 পূৰণ 6 গতিকে 36 ৰ বৰ্গমূল 6 এতিয়া 7 হ'ব লাগিব 7 কাৰ বৰ্গমূল 49 ৰ কাৰণ 49 কেনেকৈ পাওঁ 7 * 7 গতিকে 8 কাৰ বৰ্গমূল 64 ৰ কাৰণ 8 পূৰণ 8 কিমান হয় 64 64 হয় নাই 8 * 64 9 কাৰ বৰ্গমূল
81 কাৰণ 9 × 9 = 81 গতিকে 81 বৰ্গমূল কিমান 9 লাষ্টত আপোনাৰ 100 10 × 10 হৈছে আপোনাৰ 100 10 × 10 100 গতিকে 100 কাৰ বৰ্গমূল 100 বৰ্গমূল কি 10 এনেকৈ আপুনি বাকীবিলাকৰো পাৰিব 11 পূৰণ 11 কিমান হয় 121 গতিকে 11 কাৰ বৰ্গমূল 121 বৰ্গমূল 11 ইয়াতকৈ ডাঙৰ যিবিলাক আছে সেইবিলাক আমি নিয়মমত কৰিম কেনেকৈ কৰিম সেইবিলাক আপুনি পিছত চাব প্ৰথমে এইকেইটা মনত ৰাখিব লাগিব হা এইকেইটা মনত ৰাখিব মানে যদি আপুনি বৰ্গৰ পৰা বৰ্গমূল জানে যে বৰ্গৰ পৰা 1ৰ বৰ্গ কিমান 1 2 ৰ বৰ্গ 4 3 ৰ বৰ্গ 9 4 ৰ বৰ্গ 16 5 ৰ বৰ্গ 25 6 ৰ বৰ্গ 36 এনেকৈ বাকীবিলাকৰ যেনেকৈ বৰ্গবিলাক হয় তেনেকৈ তাৰ বিপৰীতটো এনে মনত থাকি যাব জাষ্ট আপুনি মনত ৰাখিব লাগে কি কোনটোৰ বৰ্গ কিমান এতিয়া ইয়াতকৈ যিবিলাক ডাঙৰ আছে সেইবিলাক আমি নিয়মমত কৰিম নিয়মটো চাওক এতিয়া অলপ আগতে আমি কি কৰিলো সৰু সৰু সংখ্যাবিলাক যিবিলাক আছে সেইবিলাকৰ আমি কি কৰিছোঁ বৰ্গৰ পৰা বৰ্গমূল কেনেকৈ পাওঁ সেইটো আমি আলোচনা কৰিছোঁ এতিয়া ধৰক যিবিলাক ডাঙৰ সংখ্যা আছে সেইবিলাক আমি কেনেকৈ কৰিম সেইবিলাকৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম চাওক প্ৰথমতে আমি যোৱাবাৰ কি কৰিছোঁ অলপ আগতে 11 কাৰ বৰ্গমূল 11 হৈছে বৰ্গমূল কাৰ 121 এতিয়া 11ৰ পৰা যিবিলাক ডাঙৰ হ'ব বৰ্গমূল সেইবিলাক সংখ্যাৰ আমি বৰ্গমূল কেনেকৈ ওলাম সেইটো আমি চাম তাৰমানে আমি ডাঙৰ ডাঙৰ সংখ্যাবিলাকৰ আমি অলপ আগতে সৰু সৰু সংখ্যাবিলাক যিবিলাক আছে সেইবিলাকৰ আমি কি কৰিছোঁ বৰ্গমূল ওলাইছোঁ এতিয়া ডাঙৰ সংখ্যাবিলাকৰ বৰ্গমূল আমি কেনেকৈ ওলাম এটা কথা মনত ৰাখিব সৰু সংখ্যাবিলাকৰ বৰ্গমূল কিন্তু আপোনাৰ মনত ৰাখিবই লাগিব প্ৰথম কথা সৰু যিবিলাক সংখ্যা আছে সেইবিলাকৰ বৰ্গমূল আপোনাৰ মনত ৰাখিবই লাগিব 1ৰ পৰা কিমান লৈ 9 লৈ বা 10 লৈ 1 কাৰ বৰ্গমূল 1ৰ 2 কাৰ বৰ্গমূল 4ৰ 3 কাৰ বৰ্গমূল 9ৰ এনেকৈ আপোনাৰ 9 লৈ বা 10 লৈ আপোনাৰ মনত ৰখাটো বাঞ্ছনীয় আৰু এটা কথা সাধাৰণতে যদি আপুনি যদি ভাল ৰিজাল্ট কৰিব বিচাৰে তেতিয়াহ'লে 20 লৈ কমচে কম কোনটো কাৰ বৰ্গমূল হয় সেইকেইটা আপোনাৰ মনত ৰখা নিতান্ত প্ৰয়োজন সেইকেইটা আমি লিষ্টত ইফালে দি দিম এতিয়া চাওক ডাঙৰ সংখ্যাবিলাকৰ বৰ্গমূল আমি কেনেকৈ আমি এতিয়া অলপ আগতে জানিলোঁ ইয়াত আছে কিমান 121 121ৰ বৰ্গমূল কিমান 11 কাৰণ 11ৰ লগত 11 পূৰণ কৰিলে হয় 121 গতিকে 121 যে 11ৰ বৰ্গ হয় বা 121ৰ বৰ্গমূল যে 11 হয় এই বস্তুটো আমি এতিয়া কি পদ্ধতিত কৰিম সেইটো আপোনালোকে চাই লওক প্ৰথমতে এনেকৈ এটা হৰ দিলোঁ দিয়া হ'ল মাজত আমি লিখিম কি 121টো 1 2 1 সোঁফালৰ পৰা আমি কি কৰিম ঘৰ বনাই যাম দুটা তাৰমানে জোৰটাকে জোৰ বনাই যাম জোৰ বান্ধি ল'ম দুটাতে সোঁফালৰ পৰা তাৰমানে সোঁফাল মানে এইটোৰ ফালৰ পৰা ইয়াত কিমান আছে সেইটো এনে থাকি গ'ল নিজে নিজে থাকি গ'ল হয়নে থাকিব দিয়ক ইয়াত আছে 1 গতিকে ইয়াত এনে এটা সংখ্যা লিখিব লাগিব চেম সংখ্যাটো ইয়াতে লাগিব এই দুটা পূৰণফল হ'ব লাগিব ইয়াত ৰৈ যোৱা সংখ্যাটো বা জোৰটোৰ সমান নাইবা তাতকৈ সৰু এতিয়া চাওক এতিয়া যদি আমি ইয়াত 2 দিওঁ তেতিয়াহ'লে ইয়াতো কি দিব লাগিব 2 গতিকে 2 × 2 কিমান হয় 2 × 2 = হয় 4 কিন্তু ইয়াতকৈ ডাঙৰ হৈ গ'ল গতিকে 2 নহয় বা 3 দিলেতো আৰু ডাঙৰ হৈ যাব গতিকে সেইটো নহয় কি হ'ব তেতিয়াহ'লে 1 দিব লাগিব 1 × 1 = কি হয় 1 × 1 = 1 হয়নে গতিকে ইয়াতো আমি কি দিছোঁ 1 ইয়াতো দিছোঁ 1 1 পূৰণ 1 = হৈছে 1 এতিয়া 1ৰ পৰা 1 গ'লে 0 হ'ব নালাগে এইটো আপুনি তলত আনি দিয়ক এতিয়া ইয়াত কি কৰিম ইয়াত এটা অলপ ঠাই এৰি থ'ম ইয়াত এইখিনি অলপ ঠাই এৰি ইয়াত ডাবলটো আমি ইয়াত লিখিম বুজি পালা নাই চাওক
ইয়াৰ ডাবলটো ইয়াত লিখিম, কিন্তু ইয়াত অলপ ঠাই এৰিব লাগিব। কিয়? ইয়াৰ পিছত আমি কিছু কাম কৰিবলগীয়া আছে, সেইকাৰণে ইয়াত ঠাই এৰিম। ইয়াৰ ডাবল কিমান? 1ৰ ডাবল 2, 1, 1ৰ ডাবল 2 লিখিছোঁ ইয়াত। এতিয়া আমি যে ইয়াত যে ক'লোঁ যে মই যে ক'লোঁ ইয়াত যে ঠাই এৰিব লাগিব, কিয়? গতিকে এই যে 2 যে আমি লিখিছোঁ ইয়াত, ইয়াত লিখক আউটচাইডত। ইয়াৰ পিছত 2ৰ সোঁফালে যে ঠাই এৰিছোঁ সেই ঠাইখিনিত ধৰক 1 বহালোঁ। তেতিয়াহ'লে আমি কি কৰিব লাগিব? 1ৰে পূৰণ কৰি কিমান হয় চাওক, বুজি পাব ৰ'ব, বুজাই দি আছোঁ নহয়। 1 to 1 equal 1, 21 into 1 equal 21 হ'ব ন। গতিকে 21 into 1 equal 21, ইয়াৰ লগত মিলাকে হ'ব লাগিব। ইয়াত চাওক 1 বহাইছোঁ, তাৰমানে এই ঠাইত এখন সোঁফালে কি বহাইছোঁ? 1। যদি মই ইয়াত 1 বহাওঁ তেতিয়াহ'লে 1ৰে পূৰণ কৰি আমি কি পালোঁ? 21। চাওক যদি আমি 2 বহালোঁ হয় কি হয়? 2। ইয়াৰ সোঁফালে যদি 2 বহাওঁ তেতিয়াহ'লে আমাৰ 2ৰে পূৰণ কৰিম। 2 পূৰণ 2 4, 2 4 44 হয়। গতিকে ইয়াৰ লগত নিমিলে, গতিকে আমি কি কৰিলোঁ? ইয়াত আমি 1ৰে বহাব লাগিব, তাৰ বাহিৰে আমি বেছি বহাব নোৱাৰোঁ। গতিকে আমি 2ৰ লগত 1 বহাই দিলোঁ। কিহেৰে পূৰণ কৰিছোঁ? 1ৰে পূৰণ কৰিছোঁ। গতিকে এই 1টো আকৌ এই ওপৰতো বহাব লাগিব। গতিকে 21 into 1 equal 21। এতিয়া বিয়োগ কৰি দিলে কি হ'ব? 0, তাৰমানে একো নাথাকিল। গতিকে আমাৰ ওপৰত যিটো আমাৰ উত্তৰ আহিব সেইটো হৈছে আমাৰ কি উত্তৰ? কি আহিছে? 11, 11। এই 11টো হ'ব আমাৰ কি এনচাৰ। কাৰ কি এনচাৰ? তাৰমানে এই 121ৰ বৰ্গমূল হ'বগৈ আমাৰ কিমান? বৰ্গমূল হ'ব কিমান? 11, হয়নে? গতিকে এই সংখ্যাটো বৰ্গমূল হ'বগৈ এইটো। বুজি পালেনে বাৰু? ঠিক আছে, আৰু এটা উদাহৰণ দি বুজাই দিছোঁ। এইটো চাইডত চাওক। এতিয়া চাওক, ইয়াত আমি কি কৰিম? আগৰ দৰে ইয়াত দিছিলোঁ আমি 121, এতিয়া আমি বেলেগ এটা সংখ্যা ল'ম, ধৰক 625। 600 এতিয়া আমি কি কৰিম? 625ৰ বৰ্গমূল উলিয়াম। 625ৰ বৰ্গমূল উলিয়াওঁতেও আমি একে পদ্ধতি ইউজ কৰিম। তাৰ কাৰণ আমি এটা এনেকৈ চিন দি লৈছোঁ, এনেকৈ চিন দি লৈছোঁ। এতিয়া আগৰ দৰে আমি সোঁফালৰ পৰা আমি কি কৰিম? জোৰ বান্ধি নিম, দুটাকে জোৰ, দুটাকে। এয়া 25 থাকি গ'ল 5, 6টো অকলে থাকি যাব। এতিয়া আগৰ দৰে 1 into 1 equal 1 হয়, 2 into 2 equal 4 হয়, 3 into 3 equal 9 হয়। চাওক কোনটো আপোনাৰ এই শতকে সৰু? ডাইৰেক্টলি সৰু, তাতকৈ বেছি আকৌ বেছি সৰু হ'লে নহ'ব, যিটো জাষ্ট সৰু সেইটোৱে। তাৰমানে ধৰক ইয়াত যে 1 কিন্তু সৰু, সেইটো ল'ব নোৱাৰি। কি ল'ম আমি? এই 4 ল'ব পাৰিম, 9টোও ল'ব নোৱাৰিম কাৰণ 6তকৈ ডাঙৰ আছে। গতিকে 8 ল'ম। গতিকে 2 into 2 equal 4, যিহেতু ইয়াতো 2 দিম, ইয়াতো 2 দিম। 2 into 2 equal কিমান? 4 বহাই দিছোঁ। এতিয়া বিয়োগ কৰি দিওঁ। 6ৰ পৰা 4 গ'লে 2, এইখিনি একে জোৰটো একেবাৰে নমাই দিব লাগিব। 2, 5। এতিয়া চাওক, আগত আমি কি কৰিছিলোঁ? ইয়াত ঠাই এৰিছিলোঁ, ইয়াত ডাবল লৈছিলোঁ, গতিকে 2ৰ ডাবল কিমান? 4 হ'লনে? ইয়াত ঠাই এৰিছোঁ না? এৰিছোঁ। এতিয়া কি কৰিম? ইয়াত আছে 2, 2, 4, 5। কি কৰিছোঁ আমি? 2ৰ ডাবল 4 লিখিছোঁ, ইয়াত ঠাই এৰিছোঁ ন। এতিয়া চাওক কি হয়, ইয়াত যে ঠাই এৰিছোঁ, এই 4 লিখিছোঁ, সোঁফালে এনেকুৱা এটা সংখ্যা বহাব লাগিব, ধৰ 1 বহাইছোঁ। এই সংখ্যা 1ৰে আকৌ ইয়াত পূৰণ কৰি ইয়াৰ লগত মিলি যাব লাগিব। 41 into 1 কি হ'ব? 41 হ'ব। গতিকে 1ৰে কাম নহয়। 2 দি চাওক কি হয়? 42 into 2 কিমান হ'ব? 2 4, 4 2 8 নহয়। তাৰপিছত 43, এনেকুৱা আপোনাৰ মুখস্থ থাকিল। আৰু এটা শ্বৰ্টকাট বস্তু আছে যে লাষ্টত 5 আছে।
গতিকে কি বস্তু কি সংখ্যা পূৰণ কৰিলে কি 5 হ'ব 1 into 1 equal 1 2 into 2 equal 2 4 3 into 3 equal 9 4 into 4 equal 4 5 into 5 equal 5 গতিকে 5 এৰে হ'ব তথাপি আমি চেক কৰি আছো 43 লগত 3 পূৰণ কৰক 9 3 4 গুণ 12 নহয় 44 লগত 4 পূৰণ কৰক 4 4 16 6 হাতে 1 6 6 16 17 নহয় তাৰপিছত 5 এৰে কৰক এটা কথা মন কৰিব যিটো সংখ্যা বহাইছো সেইটো সংখ্যাৰে কিন্তু পূৰণ কৰিব লাগিব আকৌ গতিকে 45 ৰ লগত 5 এৰে পূৰণ কৰক 5 5 গুণ 25 ৰ 5 হাতে 2 তাৰপিছত 5 4 গুণ 20 আৰু দিয়ে 22 মিলি গৈছে না নাই ইয়াত আছে 2 2 5 ইয়াত কি আছে 2 2 5 গতিকে আমি কি দিব লাগিব ইয়াত 5 গতিকে ওপৰতে কিমান দিব লাগিব 5 দিব লাগিব আকৌ ইয়াত 5 আছে নহয় 5 এৰ পূৰণ কৰিছো গতিকে ওপৰতে কিমান দিব লাগিব 5 গতিকে হৈ গ'ল আমাৰ কিমান 225 তাৰমানে মিলি গৈছে গতিকে এতিয়া আমি বিয়োগ কৰি দিলে শূন্য পাম তাৰ মানে আমাৰ কাম শেষ গতিকে উত্তৰ হৈ গ'ল 25 বুজি লওক আকৌ বুজি লওক প্ৰথম কাম সৌফালৰ পৰা জোৰ বান্ধি লোৱা এটা ৰৈ গ'ল সেইটো অকলে থাকক বা দুটা ৰৈ গ'লে দুটা থাকক যিমান কেইটা থাকিব সিমান কেইটাৰ লগত আমি কাম কৰিম প্ৰথমতে 6 ৰ লগত কাম 6 লগত কি কাম এই যে 1 into 1 2 into 2 equal 4 3 into 3 equal 9 এইকেইটাৰ ভিতৰত কোনটো ইয়াৰ লগত মিলি যায় বা ইয়াতকে ডাইৰেক্টলি সৰু হয় গতিকে কোনটো পালো আমি এইটো নহয় এইটোতো বেছি সৰু গতিকে এইটোহে পালো গতিকে 2 into 2 equal 4 তাৰপিছত আমাৰ নামি গৈ থাকিল 2 এইটো একযোৰ নামাই আনিলো এতিয়া আমাৰ কাম কি ডাবল কৰা ইয়াৰ ডাবল 4 এতিয়া 4 ৰ পিছত এনেকুৱা সংখ্যা বহাব লাগিব যাতে ইয়াৰ লগত মিলি যায় কোনটো মিলি গৈছে 45 তাৰমানে 4 লগত 5 বহাইছো 5 ৰ লগত আকৌ 5 পূৰণ কৰি হৈছে 225 কিমান হৈছে 225 ইয়াত আছে কিমান 225 গতিকে 5 দিলেহে মিলি যায় গতিকে 4 5 into 5 equal 225 গতিকে আমাৰ শূন্য আহি গৈছে তাৰ মানে এনসার হৈছে গৈ আমাৰ বৰ্গমূল কিমান 25 এইবিলাক কৰিব লাগিব এনেকৈ আমি আৰু বহুত সংখ্যা আছে সেইবিলাকৰ আমি কি কৰিব পাৰি বৰ্গমূল উলিয়াব পাৰি এতিয়া ধৰক 1 6 9 ইয়াৰ কিমান হ'ব আপোনালোকে কৰিবচোন তাৰপিছত 2 8 9 তাৰপিছত কৰিব এইটো আপোনালোকৰ প্ৰথম A B তাৰপিছত C নম্বৰত আপোনালোকে কৰিব 2 0 4 5 ইয়াৰ পিছত যেটা আমি আলোচনা কৰিম ইয়াৰ পিছৰ পাঠটোত আপোনালোকে ইয়াতকে ডাঙৰ যিবিলাক আছে যিবিলাক আমি সহজে কৰিব নোৱাৰি সেইবিলাক আমি কেনেকৈ সহজে কৰিব পাৰি পৰীক্ষাত অহাবিলাক কেনেকৈ আমি সলভ কৰিব পাৰি 1 সেকেন্ডৰ ভিতৰত 1 সেকেন্ড ভিতৰত নহয় ধৰক 4 বা 5 সেকেন্ডৰ ভিতৰত আমি কেনেকৈ সলভ কৰিব পাৰি টি সহকাৰে বুজাই দিম